নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰিয়ংকাই অন্য এটা ৰেচিপি ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল পায় তেনেহ'লে লাইক কৰিব আৰু মই বনোৱাৰ ধৰণে আপোনালোকে বনাই খাই চাব। যদি ভাল পায় তেনেহ'লে কমেণ্ট বক্সত জনাব আৰু নতুনকৈ যদি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মই চীনা হাঁহৰ মাংস বনাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই পিঁয়াজ দুটা আৰু আদা নহৰু এৰাই ল'লোঁ আৰু আলু দুটা কাটি ল'লোঁ। পিঁয়াজ দুটা কাটি আদা নহৰু পেষ্টটো বনাই ল'লোঁ। এতিয়া মই গেছটো জ্বলাই কেৰাহীটো পাতি দিছোঁ। এনেকৈয়ে মই অলপ সময় কেৰাহীটো গৰম হ'বলৈ দিম। এতিয়া মোৰ কেৰাহীটো গৰম হৈ গৈছে। তাত মই সৰিয়হৰ তেল দিছোঁ। তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈ গৈছে। পিঁয়াজখিনি দিছোঁ। এখিলা তেজপাত দিছোঁ। অলপ সময় মই পিঁয়াজখিনি এনেকৈয়ে ভাজি থাকিম। এতিয়া মোৰ পিঁয়াজখিনি ভজা হৈ গৈছে। আদা নহৰু পেষ্টখিনি দিছোঁ। এতিয়া মোৰ এইখিনি ভজা হৈ গৈছে। হালধি 1 চামুচ দিছোঁ। নিমখ 1 চামুচ দিছোঁ। আপোনালোকে সোৱাদ অনুসৰি নিমখ দিব। জিৰা দিছোঁ। চিকেন মছলা দিছোঁ। মোৰ তাত মিট মছলা আছিল অকণমান, সেইখিনিও দি দিছোঁ। এনেকৈ অলপ সময় মই মছলাখিনি ভাজি থাকিম। মছলাখিনি ভাজি হৈ গৈছে। মাংসখিনি দিছোঁ। কাটি থোৱা আলুখিনি দিছোঁ। এনেকৈয়ে অলপ সময় ভাজি থাকিম। এতিয়া মই ৰেড চিলি অলপ দিছোঁ। ৰেড চিলিখিনি দিয়াৰ পিছত অকণমান সময় মই ভাজিম। এতিয়া মোৰ ভজা হৈ গৈছে। পানীখিনি দিছোঁ। মই ঠাণ্ডা পানী দিছোঁ, আপোনালোকে গৰম পানীও দিব পাৰে। এতিয়া মই অলপ সময় উতলিবলৈ দিম। এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকন মাৰি দিম। অলপ সময় থকাৰ পিছত মই ঢাকনখন খুলি দিছোঁ।
এতিয়া মোৰ তৰকাৰীখিনি হৈ গৈছে, চুইচটো অফ কৰি দিছোঁ। মোৰ ভিডিঅ'টো ইমানলৈ আছিল। আজিলৈ আহিছোঁ, বাই বাই।